গাইজ কেনেকৈ আছে আকৌ এটা মোৰ আন এটি নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মানে গৰম লাগিছে কাৰণ মই মোৰ আগৰ ভিডিঅ'টো ব্লগটো তুমি চাইছে এই ব্লগটো চাই বুজি পাব আৰু ভাল লাগিব। আৰু কাৰণ মই এতিয়া এচি পৰা আহিছোঁ সেইটো কাৰণে মোক অলপ বেছি গৰম লাগিছে আৰু সহ্য নাই হোৱা, একদম পূৰা ভিৰ হৈ আছে এইফালে চাওক। আৰু ভাবিলোঁ নেমু পানী খাই লওঁ অলপ, তাৰপিছত ভাল লাগিব। আৰু নেক্সট ষ্টেচন যাম, তাৰপিছত ৰখিম, গুদলি ট্ৰেইন আছে। আৰু আকৌ এবাৰ কৈ দিছোঁ আপোনালোক যোন মোৰ আগৰ ব্লগটো চাইছে যদি নাই চোৱা যদি চাই লওক তেতিয়া এইটো ব্লগটো বুজি পাব। তো এতিয়া চাই থাকক ব্লগটো, নেক্সট ব্লগ হয় এইটো, তাৰে সেইটো পাৰ্টতে হয় মানে এইবিলাক। এতিয়া নেক্সট ষ্টেচন যাওঁ আৰু তাতে মানে থাকিম, ৰাতি ট্ৰেইন আছে, ৰাতি উঠিম আকৌ ট্ৰেইনত আকৌ চিধা ৰাজস্থান যাম। তো বলক যাওঁ। ফাইনেলি আহি গ'ল মোৰ নেমু পানী আৰু খাই যাওঁ। বঢ়িয়া মজা লাগে নেমু পানী, মানে ডেইলি গৰম লাগিছিলে সেইটো কাৰণে নেমু পানী খাব আহি গ'লোঁ। আৰু এইফালে পূৰা ভিৰ মানে বাছ চাছ চলি আছে। এতিয়া খাই যাওঁ বলক, বৰ্তমান পেহী ঘৰ যাওঁ বলক। এতিয়া আগফালে বহা এলাউড নাই বুলি শুনিছোঁ, ইয়াত আগফালে বহিব নোৱাৰি, সেইটো কাৰণে পিছফালে যেনে তেনে এডজাষ্ট কৰিছোঁ। সৰু টুকটুক অটোতো সৰু বহুত। গাইজ টুৰিষ্ট বাহিৰৰ পৰা ফুৰিব আহিছে টুৰিষ্ট। ফাইনেলি ঘৰত পাই গ'লোঁ এতিয়া আমি, আৰু এতিয়া ঘৰতে আছোঁ মই। আৰু ৰাতিকে যাম একেবাৰে ষ্টেচনত আৰু ৰাতি ট্ৰেইনত উঠিম। আৰু এতিয়া এনেই জাষ্ট ইয়াত ৰেষ্ট কৰিম, তাৰপিছত ৰাতিলৈ যাম। চাওক দেখাই দিওঁ আপোনাক দিল্লী চিপ চাওক, এনেকৈ মানে দিল্লীত ইয়াত আছোঁ এতিয়া। এইটো পেহী ঘৰত আছোঁ মানে মই, আৰু চবফালে বিল্ডিং মানে চাওক। আৰু ৰাতিলৈ আপোনালোকক একেবাৰে ষ্টেচনত লগ কৰিম। এতিয়া অলপ ৰেষ্ট কৰোঁ, ব্লগে বনাই আছোঁ যেতিয়াৰ পৰা আহি আছোঁ মানে। গাইজ ৰাতি লগ কৰিম। এইটো চাওক, এইফালে চাওক, ভালকৈ চাওক, এই চাওক, এইটো আপোনালোকে চিনি পাই আহিব পাৰে। আমাৰ এইফালে কিমান লয় এইটো 10 টকাত, আপোনাৰ ইয়াতকৈ ডাঙৰ থাকে। এইটো চাওক কিমান পাতলা চাওক, আৰু ইয়াত লৈছে আপোনাৰ 10 টকা। এইটো আমাৰ ইয়াত পূৰা শকত থাকে, এইটো 10 টকা পিচ চাওক এইটো দিল্লীত। আৰু আমি ল'লে কিমান মানে ইয়াত শকত কিমান থাকে, এইটো কিমান গাল থাকে বস্তু। অকল 10 টকা না ভাই, ইয়াত দিল্লী অকল লুটেই মানুহে। ঘৰত আছিলোঁ, এতিয়া আহিছোঁ ম'ম' ল'ব। এতিয়া মানে ম'ম' চব কিবা এটা ল'ব আছোঁ, ম'ম' লৈ লওঁ, ভাবিছিলোঁ কিবা খাম বুলি। ম'ম' লৈ তাৰপিছত যাম ঘৰত, আকৌ খাম। তাৰপিছত বহুত দেৰি ভিতৰত আছিলোঁ, আহি এতিয়া চাওক বাহিৰত এনেকৈ। এতিয়া এই গলিটোতে মানে যাম, ঘৰ আছে ইয়াতে। আৰু এইফালে দোকান আছে, ল'ব আহিছোঁ এইফালে। চাওমিন ল'ম, চাওমিনে খাম। এতিয়া ভাত খোৱা নাই, ডাইৰেক্ট ৰাতি যামেই। তো গাইজ বলক, এতিয়া ৰাতি হৈ গ'ল, বলক ষ্টেচন যাওঁ। কাৰণ মই শুই গৈছিলোঁ, সেইটো কাৰণে ব্লগ বনাব নোৱাৰিলোঁ। তো গাইজ বলক এতিয়া যাওঁ। সেই গাইজ ফাইনেলি আমি ষ্টেচন আহি পাই গ'লোঁ, ৰেলৱে ষ্টেচন দিল্লীৰ। আৰু এতিয়া যাবৰ কাৰণে ওলাই গ'লোঁ আমি, আৰু এতিয়া ওলালোঁ, এতিয়া যাম। এতিয়া ট্ৰেইন আছে 11:30 বজাত, আৰু 11:30 বজাত আমি উঠি যাম ট্ৰেইনত, আৰু কালি ৰাতিপুৱা 4টাত পাই যাম। বলক এতিয়া ট্ৰেইনত উঠি তাৰপিছত লগ কৰা ভাল হ'ব। ফাইনেলি আমি ষ্টেচনত পাই গ'লোঁ, আৰু এইটো ট্ৰেইন আমাৰ, আৰু এতিয়া যাম ইয়াত। কিন্তু কৈছে শুনিছোঁ বোলে ট্ৰেইনৰ আগত মানে লাইট নিদিয়ে, ভিতৰত লাইট নিদিয়ে, যেতিয়া চলিব তাৰপিছতে লাইট দিব বোলে। কি ট্ৰেইন আৰু কি ক'ব, পূৰা আন্ধাৰ হৈ আছে চাওক, পূৰা আন্ধাৰ এনেকৈ থাকে ইয়াত। বহুত গৰম, সেইটো কাৰণে বাহিৰতে ওলাই আছোঁ। আৰু চাওক, এইটো আপোনাৰ দিল্লী কি চৰাইল নে কি নাম এটা, তাত সেইটো ষ্টেচন। ইয়াৰ পৰা ডাইৰেক্ট ৰাজস্থান ৰতনগড় যাব। আমি কালি ৰাতিপুৱা নামিম, 4টা বজাত নামি যাম আমি। তো গাইজ চাই থাকক ভিডিঅ'টো, 4টা বজাত নামি আমি চাই থাকক। আপোনালোকে এটা বস্তু দেখাওঁ, চাব দেই, বিল্ডিং এটা। তো গাইজ সেইটো চাই পাইছেনে, এই চাওক। তো গাইজ আপুনি নিজে ভাবকচোন, আপোনালোকে মোবাইল চাবৰ কাৰণে অলপ সৰু লাগিছে, কিন্তু মই যোনটো চাইছোঁ ন, কি ক'ব মানে, মই যেনেকৈ চাই পাইছোঁ বহুত ওখ লাগিছে মোৰ, কাৰণ মই প্ৰথমবাৰ চাইছোঁ ইমান ওখ বিল্ডিং। সেইটো চাওক, বহুত ওখ। আপোনালোকে চাবৰ কাৰণে লাগিছে সৰু মোবাইলত, কিন্তু মই যোনটো চিৰিয়েলত চাইছোঁ ন, বহুত ওখ লাগিছে। তো গাইজ বলক এতিয়া যাওঁ ভিতৰতো। মই সোমাব পৰা নাই কাৰণ বহুত গৰম লাগিছে, সেইটো কাৰণে ইয়াতে থিয় হৈ যাওঁ। আৰু তো চাই থাকক মোৰ ভিডিঅ'টো, আৰু বলক যাওঁ মোৰ লগে লগে আপোনালোকে বলক।
ফাইনেলি আমি ৰাজস্থান পাই গ'লোঁ আৰু মই মানে দেখাব পাহৰি গ'লোঁ কাৰণ মই যেতিয়া নামিলোঁ তেতিয়া ব্লগ বনাব পাহৰি গৈছিলোঁ সেইটো কাৰণে তো এতিয়া মই অ'টত বহি বহি দেখাই দিছোঁ আপোনাক চাওক আৰু এইটো অ'ট চাওক অ'টটো আপোনাক দেখাম বাৰু চাই থাকক ভিডিঅ'টো চাওক ফাইনেলি আমি পাই গ'লোঁ ঘৰত আৰু এইটো চাওক ৰাজস্থানৰ অ'ট এনেকৈ থাকে এইটো অ'ট কয় ৰাজস্থানৰ এনেকৈ চাই লওক আৰু আমি ফাইনেলি পালোঁ আৰু এইটো আমাৰ ঘৰ আৰু চাওঁ এতিয়া কেতিয়া যাওঁ আৰু একমাহ পাছত যাব পাৰোঁ তেতিয়ালৈকে আৰু ভিডিঅ' আহি থাকিব আপুনি চাই থাকিব আৰু এইটো চাওক এনেকৈ এনেকৈ থাকে অ'টত এইটো মই আগতে শুনিছিলোঁ জিংগল বেল বুলি সেনেকৈ অ'টটো চাওক আৰু এনেকৈ গৰু ঘূৰি থাকে ডাঙৰ ডাঙৰ গৰু চাইছে আপোনালোকে এনেকৈ ভাল লাগে আৰু এই চাওক ইয়াত মানে পূৰা মাটি দি ভৰ্তি আছে সেইটো কাৰণে ফাইনেলি মই আহি লগে লগে শুই গ'লোঁ কাৰণ মই পূৰা মানে ভাগৰি গ'লোঁ বস্তু বেগ চেগ যিটো হাততে বেগ আছিলে সেইটো কাৰণে মই শুই গ'লোঁ এতিয়া শুই যাম আৰু কালি ৰাতিপুৱা আপোনালোকৰ কালি মানে আজি ৰাতিপুৱাই লগ কৰিম আপোনালোকৰ চাই থাকক পানীও খাই লওঁ তাৰপিছত একেবাৰে ঘুম যে ৰাতিপুৱা উঠিম আৰু ৰাতিপুৱা হৈয়ে গ'ল 4-5টা বাজি গ'ল এতিয়া আকৌ 10টামান বজাত উঠি যাম এতিয়া চাই থাকিব ভিডিঅ'টো তো গাইজ ফাইনেলি এতিয়া মই তলৰ পৰা ওপৰত আহিছোঁ আৰু ওপৰৰ পৰা যোনটো ভিউ ন আপোনালোকে চাই ক'ব মোক চাওক মানে যোনটো মই ৰিয়েলত ভিউটো চাই পাইছোঁ আপোনালোকে সেইটো চাই পোৱা নাই আৰু ৰিয়েলত একদম মজা লাগিছে ঘৰবোৰ নতুন বনি আছে মানে এইবোৰ লৈছে এইটো অৰ্ডাৰ লয় সেইবোৰ বনাই এইবোৰ ঘৰবোৰ চব গোটেইখিনি যিমান ঘৰ চাইছে এইটো কলনি মানে এটা কলনি লিখীয়া এতিয়া গধূলি হৈ গ'ল এতিয়া বলক মানে এতিয়া টাইম হৈ আছে মানে 5টামান বাজিছে এনেকৈ বাজিছে টাইম চোৱা নাই মানে তো বলক এতিয়া যাওঁ মন্দিৰলৈ মানে আজিয়ে দিন হ'ল আজি আহিলোঁ ৰাতিপুৱা আহিছিলোঁ আপোনালোকে চালে তো বলক এতিয়া মন্দিৰৰ পৰা গৈ আহোঁ আকৌ বেলেগ বলক ফাইনেলি আমি পাই গ'লোঁ মন্দিৰত আৰু এতিয়া বলক ভিতৰলৈ যাওঁ আপোনালোকক দেখাম বলক ভিতৰলৈ যাওঁ তাৰপিছত মন্দিৰটো ভালকৈ দেখাম আপোনালোকক চাওক কৈছে 2 পাক ঘূৰিব পাৰি নহ'লে 5 পাক ঘূৰিব পাৰি বেছি নালাগে বেছি নহয় বোলে সেইটো কাৰণে মই 5 পাক ঘূৰি দিওঁ 2 পাক হ'ল এইটো মোৰ লাষ্ট 5 পাক হৈ যাব ফাইনেলি সেৱা কৰি ল'লোঁ আৰু এইফালে মন্দিৰটো চাওক এই মন্দিৰটোৰ নাম হ'ল পঞ্চমুখ মন্দিৰ ৰতনগড়ত আছে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো মই ইয়াত অহা নাই গাইছ ইয়াত আহি গ'লোঁ দিনত আহিলে মানে ভাল হৈছিলে ভালকৈ দেখাব পাৰিছিলে এতিয়া ৰাতি হৈ গ'ল ভালকৈ দেখাব পৰা নাই মানে আন্ধাৰ অলপ দেখাব পৰা তো দিনত আহিলে মই দেখাম আৰু বেলেগ দিনা আহিলে তো এতিয়া ৰাতিয়ে দেখালোঁ আৰু বলক এতিয়া সেৱা কৰি যাওঁ অলপ আপোনাক যদি পাৰ্ক দেখাব পাৰোঁ দেখাম আপোনালোকক ইয়াতে মানে পাৰ্কো আছে ভিতৰত এই মন্দিৰটোৰ ভিতৰত সেইটো কাৰণে চাই থাকক ভিডিঅ' এতিয়া বাহিৰলৈ যাওঁ এতিয়া মন্দিৰ চালে এতিয়া বলক এইফালেও সোমাই আহোঁ মন্দিৰ এটা আছে সেইফালেও মানে কি ক'ব ইমান ধুনীয়াকৈ থৈছ ন লুক এইটো চাওক মন্দিৰটো চাওক গাইছ ফুল মানে কি ক'ব আপোনাক দেখাইছোঁ ভিতৰতো চালে আপুনি আৰু ইয়াত মানে গোল পাক ঘূৰিব লাগে মানে সেৱা কৰি গোল পাক ঘূৰিব লাগে সেই চাওক ইয়াতো গোল ঘূৰি আছে চাওক এনেকৈ গোল ঘূৰিব লাগে মানে ইয়াত গোল ঘূৰে মানে গোল ইয়াত মানে কি চবতে ঘূৰে আৰু কিন্তু ইয়াত বেছি হেৰি আছে আৰু ইয়াত মন্দিৰত মানে বেছি মন্দিৰ বেছি হেৰি থাকে ৰাজস্থানত এনেকৈ মানে বেছি ময়ো এপাক মানে ঘূৰি লওঁ 5 পাকে
গাইছ ইয়াৰ পৰা এইফালে যাব লাগে, গাৰ্ডেন আছে। এতিয়া গাৰ্ডেন ফালে সোমাই যাওঁ। এই চাওক এইফালে গাৰ্ডেন আন্ধাৰ হৈ গৈছে ন, আপুনি চাওঁ মাই গড, মানে মই যোনটো চাই আছোঁ সেনেকৈ ভাল লাগিছে, কিন্তু এনেকৈ গাৰ্ডেনত মানে মই অকলে মানে মোবাইলত চাই যিমান ভাল নালাগিব সিমান চকু দি চাই ভাল লাগিব। মানে লাইট আছে, লাইটটো জ্বলোৱা নাই এতিয়া, মানে জ্বলাব টাইম আছে। মন্দিৰটো চাওক আপুনি, এইফালে পূৰা গাৰ্ডেন বনাই থৈ দিছে, লাইটটো জ্বলোৱা নাই যে সেইটো কাৰণে মানে দেখিব অলপ হেৰি পোৱা নাই, কিন্তু বহুত ভাল। মানে ইয়াৰ যোন ওচৰে পাঁজৰে থাকে ন, চব ইয়াত আহি মানে গধূলি শুই থাকে, এনে মানে হেৰি কৰি থাকে। মানে ব্লগ বনাওঁ আৰু নবনাওঁ আৰু ব্লগ, আৰু বনাব মন যোৱা নাই। তো গাইজ ঘৰলৈ যাওঁ, তাৰপিছত লগ কৰিম আৰু আপোনালোকক। গাইজ এইফালে ফাইনেলি চাওক, এইফালে আপোনাৰ লাইট লগাই থৈছে, এইফালে ভিতৰত বলক আপোনালোকক দেখাম। সোমাব গৈছিলোঁ, কিন্তু এইটো মই ভাবিছিলোঁ পাৰ্ক হয়, কিন্তু এটা হোটেল হয় এইটো, মই নাজানিছিলোঁ মানে। তো গাইজ মোক ৰখাই দিলে মাজতে, কৈছে क्या ऑर्डर लेंगे आप, तो मैं ক'লোঁ तो गाइज ऑर्डर तो नहीं लेना, मैं सोचा पार्क था, তো কি কৰিম আইচক্ৰীম লৈ ল'লোঁ, 10টা আইচক্ৰীম ল'লোঁ, তাৰপিছত খালোঁ, নহ'লে ক'ব ন লাষ্ট এটা পাই যাম, সেইটো কাৰণে। তো সেইটো আইচক্ৰীম ইয়াত বহি আমি চবে খালোঁ, তাৰপিছত এতিয়া বলক যাওঁ ঘৰলৈ, বলক এতিয়া যাওঁ ঘৰলৈ। তো সেই গাইজ কাইলৈ মই মানে ৰাতি হৈ গৈছিলে, মই ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ। তো গাইজ আজি ভিডিঅ'টো এণ্ড কৰি আছোঁ, আৰু আপোনালোকৰ ভিডিঅ'টো কেনেকৈ লাগিলে কমেণ্ট কৰি ক'ব, আৰু ভিডিঅ'টো ভাল লাগিলে বেছি বেছি শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব গাইজ, আৰু আপোনালোকক কেনেকৈ লাগিলে কমেণ্টত ক'ব গাইজ। ধন্যবাদ। ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ, আৰু ভিডিঅ' আহিব মোৰ, চাব আপুনি, বহুত ভিডিঅ' আহিব আৰু আহিব আছে। গাইজ চাই থাকক ভিডিঅ'টো, চাই থাকিব। ধন্যবাদ। ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ, নেক্সট ভিডিঅ'ত লগ কৰিম।